নমস্কাৰ বন্ধুসকল, আজি মোৰ এটা নতুন মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিহু বজাৰ আপোনালোকে কৰিলে নে নাই? মই হ'লে কৰিলোঁ। আৰু এয়া চাওক, চিল্কালয়ত বজাৰ কৰিছিলোঁ, যোৰহাট চিল্কালয়। আৰু কি ধুনীয়া ধুনীয়া কালেকশ্যন আছে কাপোৰৰ, কি ধুনীয়া লাগিছে, মানে সকলো যেন লৈ আহিম তেনেকুৱা লাগিছে। এয়া চাওক, আমি কাপোৰ চাই আছোঁ। আৰু দুযোৰমান অনাকৈ থকা নাই, কিন্তু বহুত বেছি অনা নাই। আৰু এয়া আমি চিল্কালয়ৰ পৰা ওলাই দিলোঁ। আৰু বিৰাট ভাল লাগিলে বজাৰ কৰি চিল্কালয়ত। আৰু আপোনালোকে আহিব বিহু বুলি আপোনালোকে সকলোৱে কাপোৰ কিনিলে নে নাই বাৰু? আৰু পিঠা পনা সকলোৱে বনালেই চাগে, নিশ্চয়। ময়ো বনালোঁ অলপ চলপকৈ, কিন্তু সম্পূৰ্ণ হোৱা নাই। যিহে গৰম, জুচ এগিলাচকে খাই ল'লোঁ গোটেইকেইটা বহি লৈ। তাৰপাছত আকৌ ভাতৰ অলপ বজাৰ কৰি ভোক লাগিলে। তাৰপাছত ডিভাইন ডাইনিং নামৰ ৰেষ্টুৰেণ্টখনত আমি ভাতো খাই ল'লোঁ। আৰু ইমান ভাল লাগিলে। আৰু আজি